তো গাইজ এতিয়া মানে কি মই কালি য'ত ভিডিঅ' বনাইছোঁ তাতে যাব ওলাইছোঁ। তো বতৰটো অলপমান মানে কি বেলেগ, পূৰা বতৰ চাওক আপোনালোকে, বতাহ পূৰা আহিছে, ক'ব নোৱাৰোঁ বৰষুণো আহিব পাৰে, ৰ'দটো দিছে কিন্তু এতিয়ালৈকে। তো এতিয়া আশ্ৰাফুলক ৰখি আছোঁ। তো আশ্ৰাফুলৰ ঘৰ এই তাতে, এইটো ঘৰ আশ্ৰাফুলৰ। তো সি আহক, মানে আজি চেচ মাউডত লৈ আহিব দিছোঁ তাক, চেচ মাউডেৰে ভালকৈ ভিডিঅ'টো বনাম। মানে আজি ৰেচ কৰিম বুলি ভাবিছোঁ দুখন চাইকেলৰ মাজত। তো বলক সি আহি লওক। তো গাইজ আপোনালোকে ভিউটো চাওক, কেনেকুৱা এটা আল্টিমেট ভিউ আহি আছে, আৰু লগতে মুন্না ইয়াত লগকেইটা গোটেইকেইটা আছে, ইয়াতে পুৰা ফটোশ্বুট কৰি আছে ইয়াতে। তো ইহঁতেও কোনোবাই বনাব ভিডিঅ'। বহুত অপেক্ষাৰ পিছত আহি পালে আমাৰ বিনা হেলমেটত চলাই আছে এইখনে চাইকেলখন। পিছে তোমাৰ চলোৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা? বহুতেই ভাল হয়, পুৰা কমফৰ্টেবল হয়। চাৰ্জ কিমান টাইম দিব লাগে? ফুল চাৰ্জ কালি মই চাৰ্জে দিয়া নাই এতিয়া। দুটা গোটেইখিনি কণ্ট্ৰল কৰিব পাৰি স্পীডত। এইটো গিয়াৰ, মানে এইটো গিয়াৰ ডাউন কণ্ট্ৰলাৰ আৰু কমাব পাৰি, আৰু এইটো অফ কৰিলে বেটাৰী অন হৈছে, এইটো অন অফৰ হয়। যেতিয়া পেডেল মাৰি মাৰি যাব পাৰিব আপুনি। আপোনাৰ দুটা বেনিফিট আছে, এটা পেডেলতো চলাব। বেটাৰীটো মই আপোনালোক যে কৈছিলোঁ আৰু এখন চাইকেলৰ কথা, তো এইখনে চাইকেল, তো এইখন চাইকেল মুন্নাৰ হয়, আমাৰ মুন্না ভাইৰ। তো মুন্না ভাই কিবা এটা কৈ দিয়া চাইকেলখনৰ বিষয়ে, তোমাৰ যিহেতু চাইকেলখন। বাকী এইটো ইগন'ৰ কৰিব, হাঁহিব নালাগে। মাউণ্ট কিনা পইচা নাই, চেচ মাউণ্ট আকৌ বেলেগৰ পৰা লৈছোঁ। এইখন মোৰ চাইকেলখন বহুত পুৰণা চাইকেল হয়, ভালে 7টা গিয়াৰ, ফায়াৰফক্সৰ চাইকেল। মই চব লগো টগো উঠাই। কি কোম্পানী হয় এইটো? ফায়াৰফক্সৰ। এইখন মেট ব্লেক কৰিছোঁ মই, গোটেই লগো টগো উঠাই। মটুলৰ ষ্টিকাৰ মাৰিছিলোঁ, ভাল হ'ব, কিন্তু মটুলৰ ষ্টিকাৰ গোটেই উঠি গ'ল। বাকী হেণ্ডেলডাল এইটো ফল্ডিং হয়, পিছত এইটো এনেকৈ ফল্ডিং কৰিব পাৰে, এনেকৈ খুলি মেলি আকৌ এনেকৈ থৈ দিব পাৰি, য'তে ঘৰে চৰে এনেকৈ বঢ়িয়াকৈ আপুনি থৈ আপুনি ক'ৰবাত গুচি যাব পাৰিব ধুনীয়াকৈ, গম পাইছে নাই? পিছত বহুত দিন থোৱা আছিল, আজি আনিলোঁ, আজি আকৌ এতিয়া চলাম অলপ ভালকৈ। হ'ব যি নহওক, তো আজি এইখনৰ আৰু সেইখনৰ মাজত আমি চাম অলপমান টেষ্ট কৰি কেনে স্পীডটো। তো হেল্ল' গাইজ, নমস্কাৰ, আসসালামু আলাইকুম, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া বঢ়িয়াকৈ আহিলোঁ, আপোনালোকক চাইকেল দুখন দেখুৱালোঁ। তো এতিয়া দুখনৰ মাজতে ৰেচ কৰিম, তো আপোনালোক দেখুৱাইছোঁ। আৰু লগতে আমাৰ এজন লগ আছে, তো সি বোলে চাইকেল ষ্টাণ্ড কৰিব, তো সেইবিলাক আপোনালোক দেখুৱাইছোঁ। তো আপোনালোক ভিডিঅ'টো চাই থাকক। আৰু এতিয়া মুন্নাৰ চাইকেলখনত আতিকে একবাৰ এনেও কৰি যাব, কিন্তু আতিকে আজি ষ্টাণ্ড নকৰে, আজি বেলেগে ষ্টাণ্ড কৰিব। তো দেখুৱাইছোঁ ৰ'ব। তো আজি ষ্টাণ্ড কৰিব আমাৰ এই ল'ৰাজন, সৰুকৈ ল'ৰাজন দেখিছে, এই মজা, বঢ়িয়া বঢ়িয়া, এই আল্টিমেট। মানে কি এইফালে মুন্না ভাই আৰু আশ্ৰাফুল আছে, তো ইহঁতে স্কুটিখন লৈছে, এইফালে মই চাইকেলখন লৈছোঁ। তো স্পীড টেষ্ট কৰিছোঁ, কিমান স্পীড উঠাই, মানে যিহেতু এইখনত মিটাৰ নাই, তো স্কুটিখনত মিটাৰ আছে। তো মই এইখনো স্পীড চলাম পূৰা, গোটেইকেইটা 5টা গিয়াৰ দি ল'ম, আৰু লগতে সেইখনতো গম পোৱা যাব তেতিয়া স্পীডটো কিমান হয়। তো বলক আপোনালোকক দেখুৱাইছোঁ। আৰু মই ভিডিঅ' নকৰোঁ, মানে কি যিটো ভিডিঅ' হ'ব তো আশ্ৰাফুলৰ মোবাইলৰ পৰা লৈ ল'ম, কাৰণ সি ভিডিঅ' কৰাৰ কাৰণে মই চাইকেলখন ভালকৈ চলাম যিহেতু। তো দুখন ইয়াতে ব্যস্ত থাকিব। তো গাইজ এতিয়া স্কুটিখন লৈছোঁ, আৰু এইফালে এইখন চাইকেলখন লৈছোঁ, বেটাৰী চাইকেলখন। এতিয়া আমি টেষ্টটো চাম, সেইখনৰ মানে স্পীডৰ মিটাৰটো নাই না, সেইখন যাব, আৰু সেইখন ফুল স্পীডত যাব, আমি এইখন যাম, কিমান স্পীড যায় আমি গম পাই যাম, বলক পিছে। তো গাইজ ইও পূৰা ৰেডি হৈছে, দাদা এইখন চলাব, মই চলাইছোঁ, আৰু পিছফালে যিবোৰ মোবাইল ধৰি আছে। দে যা, তই যা আগত, তাৰপিছত মই লৈ আছোঁ। তো 30 যাই আছে।
29 30 ধৰ 20 লৈ কথা আছে নেকি বাছ এতিয়া আপোনালোকে স্পীডটো দেখা পালে 30লৈকে গৈছে স্পীডটো তো স্কুটিখনত কৰিলোঁ স্কুটিৰ ভিতৰত আপোনালোকে দেখা পালে তো এতিয়া মানে কি এইখনতো কাৰণ এইখনতো বেছি পাৱাৰ থাকিবই এইটো আৰু ক'ব নালাগে আৰু মেনুৱেল হয় এইখনত আৰু বেটাৰীৰ কথা বেটাৰী হ'লেও 30 গৈছে তো এইখনৰ বোলে টেষ্ট কৰিছিলে এইখন 40 গৈছে তো একো নাই ভাইয়ে গেৰত চলাব মই বেটাৰীত চলাম চলাই কিনে দুইটা যাচা দানে মই যেনেকুৱা আপোনালোক কৈছিলোঁ যিহেতু আমি তাৰ ৰেচ টাইপৰ ভিডিঅ' বনাম তো এইটো কাৰণে ভিডিঅ'টো বনাই আছোঁ এতিয়া তো আপোনালোক দেখুৱাই আছোঁ আৰু লগতে অলপ এই জলকীয়া আছে গছডাল আপোনালোকে দেখিছে সেই গছডাললৈকে আমি যাম তো এইফালে আমাৰ ভাই যিটো ষ্টেণ্ড কৰিছিলে তেওঁ চলাব আৰু এইফালে মই আছোঁ তো বলক এতিয়া বঢ়িয়াকৈ ইয়াৰ পৰা যাই থাকোঁ তো গাইজ দুটাই ৰেডি হৈছে মটৰচাইকেলখন আপোনালোকে গম পাইছে এইখন মেনুৱেল হয় আৰু এইখন আপোনাৰ পেডেল হয় বাকী এই অট'মেটিকত যাব বেটাৰীৰ দ্বাৰা এইখনতো অট'মেটিক এইটো বেটাৰী পাৱাৰটো দেখাবলৈ চেষ্টা এইটো বেটাৰী পাৱাৰটো কিমান সেইবিলাক স্পীডৰ লগত মিলে নে তাকে চাম আমাৰ আশৰাফুল ইয়াত আছে 3টা হৰণ মাৰি দিব সিহঁতে পূৰা ওলাই যাব দে আশৰাফুল 3টা হৰণ তো গাইজ আপোনালোকে দেখিলে স্পীডটো আপোনালোকে গম পালে চাগে ভিডিঅ'ত বাকী তোমাৰ এক্সপিৰিয়েঞ্চ বহুতেই ভাল আৰু চাইকেলখন বহুতেই ভাল হয় কাৰণ কমফৰ্টেবল আছে না কমফৰ্টেবল হয় আৰু আপোনালোকৰ সুবিধা আছে ন আৰু লগতে কি বুলি কয় যিহেতু ইলেক্ট্ৰিক হ'লেও মানে কি বহুত স্পীড 30 স্পীড ল'লে বহুত হয় কাৰণ চাওক আপোনালোকে দুটা সুবিধা পেডেলৰ ইচ্ছা কৰিলে পেডেলতো চলাব পাৰি কাৰণ পেডেলৰ লগতে কম্পিটিশ্যনটো আমাৰ এইখনৰ লগত কম্পিটিশ্যন যায় আৰু যদি মই যদি ধৰি লওক পেডেল মাৰিলোঁ তেনেহ'লে ক'ব নোৱাৰে কোনখন আগত যাব কোনখন পিছত যাব কাৰণ এতিয়া যিহেতু আমি ইলেক্ট্ৰিকত চলাইছোঁ সেইকাৰণে তো আপোনালোকে ভিউটো এবাৰ চাওক তো এটা আল্টিমেট ভিউ আহি আছে একদম আৰু আল্টিমেট তো সেইকাৰণে এইটো ঠাইত মানে ভিডিঅ' বনাব আহোঁ কাৰণ ইয়াত মানে শান্তি আছে আপোনালোকে চাওক গাড়ী মটৰ ইমান টাইম ভিডিঅ' বনালে গাড়ী মটৰ নাহে তো আহিলেও কেতিয়াবা এখন দুখনহে বাইক আহিব তো সেয়ে আৰু সেইকাৰণে ইয়াত আহি ভাল লাগে তো ইয়াতে ভিডিঅ'টো বনাব আহোঁ সেইকাৰণে দুখন চাইকেলৰ মই মানে ৰেচ কৰিলোঁ ৰেচ মানে কি এটা সৰু সুৰা ৰেচ আৰু এনে জাষ্ট মই আপোনালোকক কৈছিলে ভিডিঅ'ৰ প্ৰথমতে কৈছিলোঁ এটা ৰেচ কৰিম বুলি তো সৰু সুৰা ৰেচ এটা কৰি দিলোঁ আৰু লগতে দুখন চাইকেলৰে মই আপোনালোকক স্পীডটো দেখুৱাই দিলোঁ এইখনৰ কিমান হয় ফেলিজিখনৰ কিমান স্পীড উঠে আৰু মুন্নাটোৰখনৰ নাম কি আছিল চাইকেলখনৰ ফায়াৰফক্সনৰ কিমান স্পীড হয় মই গোটেইখিনি দেখুৱাই দিলোঁ আপোনালোকৰ ভিডিঅ'ত চাইছে চাগে তো আজিলৈ এইখিনি আছে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্টখিনি কৰি দিব আৰু যিসকল নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ বাই বাই সদা হাফিজ জয় অসম